ভয়ানক জংঘলীয়াত বাঘৰো চাওঁ ল'বলৈ শুনিছোঁ এই তো ইমানখিনি মানে ৰিস্ক লৈছোঁ আপোনালোকৰ কাৰণে ভিডিঅ'টো চাব কাৰণে দেই পূৰা নচাই নাথাকিব তো হেল্ল' গাইজ আজি আমি পূৰা শ্বুটিঙত যাব ওলাইছোঁ আজি মানে অলপ কষ্টবিলাক বেলেগ ইয়াৰ বস্তা চস্তা লৈ লৈছোঁ এইবোৰ দিছে নহয় আমি চব বস্তা লৈছে আমাৰ ফুকনে কিবা কৰি আছে হেল্ল' 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 মিষ্টাৰ এইবোৰ ধেৰ কিবা কিবি লৈ লৈছোঁ একদম যা যোগাৰ কৰি আছোঁ কান্দৰ জ্ঞান নাই সেইটো মোনা মই লৈ আহিছোঁ মোনা টুপিটো পাই তো আমি গৈ আছোঁ একদম নদী কিনাৰত মানে সেইবিলাক খুব ধুনীয়া হয় ন নজৰাটো খুব ভাল হয় ভিডিঅ'টো আপোনালোকে চাই থাকক একদম মই দেখুৱাই আছোঁ পূৰা বঢ়িয়া আছে তো আমি গৈ আছোঁ এইফালে ব্ৰাদাৰে পূৰা দিছে নাই এখন অস্ত্ৰ শস্ত্ৰ লৈছে দেই মাই ডক্সি এই আমাৰ গাঁৱলীয়া পৰিৱেশৰ ৰাস্তা কি সুন্দৰ Oh my god! তো এবাৰ শ্বুটিংটো অলপ বেলেগ ধৰণৰ হ'ব মানে জংঘলত হ'ব এইবিলাক কাপোৰ চাপোৰ খুলি লৈ ইয়াৰ বস্তা পিন্ধিবলৈ আছে বস্তা পিন্ধ আমি বস্তা পিন্ধো Oh my god! তো মোৰ ইয়াৰ চোলা নতুন চোলা সেইটো বস্তা মোৰ হয় সেইটো চোলা এইখন দেখিছেনে জংঘল Oh my god! এই জংঘলতে শ্বুটিং হ'ব ওলাব তাত কি জানেনে বাঘ ওলাব বাঘ মই এতিয়া ৰেডি হৈ যাম আপোনালোকে চাই থকা ভিডিঅ'টো ধামাকা হ'বলৈ গৈ আছে তো গাইছ এয়া মোৰ কাৰণে চোলা বনাই আছোঁ দহটা চোলা Oh my god! কাটিং চলি আছে পুৰা আমাৰ এফালে এজন কি কৰিছে তো এয়া মই পিন্ধিবলৈ ৰেডি Oh my god! এইফালে এইটো পাছফালে কয় সেইটো আগফালে কয় এইটো আগফালে কয় এই ভাজটো আগফালে কয় Oh my god! তলে দবাই দিয়ক সোমোৱাই নাই দেখোন ঐ Oh my god! Get boss! মজা মানে মজা তামাম মজা বস্তুকেইটা চাইছে না কি মজা লাগিছে চাৰ্টটো এতিয়া চোলাটো বহুত ডিজাইনিং হৈছে চোলা দেই বডি এইকেইটা কি বডি নেকি কি গজিলে বোলা তো চাই থাকক আপোনালোকে আগলৈকে ধামাকা হ'ব গৈ আছে হেল্ল' গাইজ আমি আহিছিলোঁ মানে এটা শ্বুটিঙৰ কাৰণে যিটো শ্বুটিঙৰ কাৰণে এতিয়া আমি মেকআপ লৈ নাহিলোঁ একচুৱেলি মেকআপৰ কাৰণে মানে আমাৰ এইখন নাও আছে নাওখনত কেনেকৈ মেকআপ কৰিব মানে আমাক এতিয়া লাগে ক'লা মেকআপ মতলব অলপ ক'লা চাই মেকআপ লাগে যিটো কাৰণে আমি মানে সেই নাওখনৰ যিটো ইঞ্জিন আছে ইঞ্জিনত যিটো চাই ওলাব তাৰ পৰা আমি মেকআপ কৰিম দুটা আমাৰ আৰ্টিষ্ট গৈ আছে এইফালে আমি দেখুৱাম এইজন আগত যিজন গৈ আছে সেইজনৰ মেইন কেৰেক্টাৰ লিড আছে আৰু এজন সেই পাছত যিজন আছে সেইজনৰ কেৰেক্টাৰ আছে মানে দুইজনকে মেকআপ কৰিব আমাৰ মেকআপ আৰ্টিষ্ট সেই আগতে উঠি গৈ আছে তাত ৰখি আছেগৈ মেকআপ আৰ্টিষ্ট অলৰেডি তাত ৰখি আছে আৰু আমাৰ এইফালে দুইজন আপোনালোকে চাওক এই দুজন আছে দুইজনে মানে দুইজনকে মেকআপ কৰি দিব তেওঁ আহি আছে আৰু এয়া আমাৰ মেকআপ চলি আছে ফাইনেল মেকআপটো আপোনালোকৰ ওচৰলৈ আহিলে মই দেখুৱাই দিম মই মানে নদীখন কেমেৰাটো লৈ পেলাই নদীত নামিব পৰা নাই একচুৱেলি আপোনালোকক দেখুৱাম মই সিহঁতক মেকআপ চলি আছে ইয়াত চব ক'ৰ পৰা মেকআপ উলিয়াইছে দেখিছে নহয় মেকআপ যি ধৰণে উলিয়াইছে একদম একেবাৰে হাঁহিবলগীয়া আৰু মেকআপ আৰ্টিষ্টটো একেবাৰে নিউ কমাৰ্চ নহয় একদম ছিনিয়ৰ পাৰ্চন নহয় একদম আগতেও মানে দীপলিনাহঁতৰ মেকআপ কৰা মানুহ এজন যিজনে মানে দীপলিনা আমাৰ ভিভু কাশ্যপ সিহঁতক মেকআপ কৰে আগতে এতিয়া আমি পাৰ্ট টাইমৰ কাৰণে উঠাই লৈ আহিছোঁ মেকআপ চলি আছে ফাইনেল মেকআপ আপোনালোকক দেখুৱাম আমি ইয়াৰ লগতে এই নাওখন মানে এই মালিকজন আহি গ'ল মালিকজন আছে এইজন
যিজনৰ নাওখন হয় মানে নাওখনত লৈ যাব নেকি বুলি আহিছিলে তেওঁ, কিন্তু আমি লৈ যাবলৈ অহা নাই, নাওখনত মেকআপ কৰিবলৈ আহিছোঁ। বেয়া পাইছেনে আমি নাওত উঠাৰ কাৰণে? বেয়া পাইছে নেকি? নাই পোৱা অঁ বেয়া নাপাব দেই, আমি জাষ্ট মেকআপ কৰিবলৈহে উঠিছিলোঁ, আমি মানে ভিডিঅ' কৰিবলৈ আহিছিলোঁ। আপোনাৰ ঘৰ ইটো পাৰে ন? নাই নে এই পাৰে? ৰামাজান লামাজানত আছে। অঁ এই তাত থাকে ন? অঁ আমাৰ ঘৰৰ ওচৰৰে, বেছি দূৰ নহয় মানুহজন। ইয়াত তেওঁ নাও চলাই আহে ইপাৰ সিপাৰ কৰিবৰ কাৰণে। নাও বিশেষ ইয়াত দলঙৰ যে ব্যৱস্থা নাই যদিহে। আমি এতিয়া আমাৰ ফাইনেল আৰ্টিষ্ট মেকআপ চাব আপোনালোকে, চাই একদম হতভম্বিত হৈ যাব, ইমান ধুনীয়া মেকআপ কৰিছে। এইজন ফাইনেল মেকআপ কৰি হৈ গ'ল, এইজনে যাওঁ ফাইনেল মেকআপ। আৰু আমাৰ ইয়াৰ দীপলিনা আৰু বিভুকা হিচাপে মেকআপ কৰা মেইন আৰ্টিষ্টজন হৈছে এইজন, যিজনে মানে মেকআপ কৰি বহুত অভিজ্ঞতা আছে মেকআপত। আমি এতিয়া ফাইনেল লোকেশ্যন ল'বলৈ আহি আছোঁ। চাওক কেনেকুৱা জংঘলত সোমাই আছোঁ আমি, ইমান জংঘল আছে। মানে এইফালে ইয়াত এটা চুট আছে, যিটো এই মুঠি আছে কেলৈ গোটেই জংঘলেই জংঘল গোটেইখন, চবফালে আমি চাওঁ, গোটেই চবফালে জংঘলেই জংঘল। কেনেকুৱা লাগিছে আজি শ্বুটিঙত আহি কেনেকুৱা লাগিছে ভাই? বঢ়িয়া লাগিছে, কেনেকুৱা লাগিছে? একদম মজা। মজা লাগিছে ন? মজা লাগিবই লাগিব। আৰু ভিডিঅ' শ্বৰ্ট ফিল্ম আহি আছে, মানে 2-3 মিনিট বা 4 মিনিটৰ হ'ব পাৰে, আপোনালোকে চাব, ভাল পাব চাই। আৰু ভিডিঅ' যদি ভাল পায় কমেণ্ট কৰিব। আৰু যি ধৰণে আমি মানে মেইন শ্বুট এটা ল'ব আহিছোঁ, যিটো শ্বুটৰ কাৰণে জেগাডোখৰ এইডোখৰ দেখিছে নহয়, ঘূৰ অন্ধকাৰ। এইফালে এজন সোমাই গৈছে, কিন্তু একো দেখি নাপায়, এনেকুৱা ডেঞ্জাৰ জংঘল মানে এখন। মানে ইয়াত বাঘ চাগু আছে, কিন্তু আমাক ছিকিউৰিটি গাইডেঞ্চ দি পেলাই আনিছে। ছিকিউৰিটি মানে ইয়াৰ পৰা ভিতৰত বেছি ভিতৰত যাব নোৱাৰে বুলি বুজিছা, আৰু ভিতৰত যাবলৈ নাই কোৱা দেই ছিকিউৰিটি গাইডেঞ্চৰ ভিতৰত। আমি এইফালে পূৰা ডেঞ্জাৰ জংঘল, ভয়ানক জংঘল ইয়াত মানে। ইয়াত বাঘৰো চাওঁ ল'বলৈ শুনিছোঁ দেই। তো ইমানখিনি আমি মানে ৰিক্স লৈছোঁ আপোনালোকৰ কাৰণে, ভিডিঅ'টো চাব মানে দেই, পূৰা নচাই নাথাকিব কৰি চলে একদম। এইবোৰ দেখিছে বস্তা চস্তা পিন্ধি জীৱনত পিন্ধা নাই মই। আমি ইয়াৰ পৰা ওলাই যাওঁ, ইয়াত প্ৰথমে চিন এটা লৈ লওঁ। মই মানে কেমেৰাটোৱে চিন লৈ আছোঁ, ব্লগো কৰি আছোঁ, আৰু চিনো ল'বলগীয়া হৈছে। গতিকে আমি এতিয়া ব্লগটো বাই কৰি দিব লাগিব। চাওক এটা চিন লোকেশ্যন আমাৰ মানে চেঞ্জ হ'বলৈ গৈ আছে। এটা চিন যিটো চিন আছিলে সেইটোত হৈ গ'ল। আমি এখনেই বাইক লৈ অহা নাই অৱস্থা, এতিয়া মানে দুখনকৈ বাইক লৈ আহিছোঁ আমি, কাৰণ এখন বাইক এতিয়া আমি কেমেৰা কৰিবৰ কাৰণে, ইয়াত ধৰিবৰ কাৰণে এইখন বাইক লৈ আহিছোঁ মই। তাৰপিছত আমি এটা ইয়াত লোকেশ্যন চেঞ্জ কৰিম। ইয়াত চেঞ্জ কৰাৰ লগে লগে আমি এইফালে এটা চিন চাই আছে, লগে লগে এডিটিং চলিবই কাইলৈ পৰহিলৈ, এডিটিং চলিবই কাইলৈ পৰহিলৈ। তাৰপিছত মানে এইটো লোকেশ্যন আকৌ জংঘলৰ লোকেশ্যনটো এইটো চাই আছোঁ, সেইটোৰ পৰাদি মানে আকৌ এটা মানে বেলেগ এটা লোকেশ্যনত চেঞ্জ কৰি পেলাই আমি এইবাৰ বাইকত উঠি কেমেৰা ধৰিম, আৰু ইহঁতি পলাব। তো গাইছ কি ক'ম আৰু তো আমাৰ একদম পূৰা শ্বুটিং কৰি খতম হৈ গ'ল বৰ্তমান। মানে কি আৰু ইয়াৰ শ্বুটবিলাক খতম হৈ গ'ল। সেই মোৰ কাম